বন্ধুসকল লালা নমস্কাৰ আজি আমি কথা পাতিবলৈ আহিছোঁ আমাৰ ঘৰৰ ওচৰত থকা এজন বিখ্যাত মানুহৰ ওপৰত যি নেকি তেওঁ কুম্ভকৰ্ণৰ নিচিনা ছমাহ খায় ছমাহ শুৱে আৰু এজন তেওঁ বিখ্যাত বিজ্ঞানিক সেইজনে হৈছে লালা। আজি লালাই নতুন মেচিন এটা আৱিষ্কাৰ কৰিলে। হয় বন্ধুসকল, এতিয়া গা ধুই চাম বন্ধুসকল, গা ধুই পেলাই দেখাই দিম। একমাত্ৰ বুৰ্বকটোৰ নামেই হৈছে লালা। ইস্কো লাগা ডালা তো লাইফ জিংগা লালা। আমাৰ পৰা মাত্ৰ 4-5 কিলোমিটাৰ দূৰত এই লালাৰ ঘৰ আৰু এই লালাৰ ঘৰত মই 4-5 মাহমান গৈছোঁ। লালাৰ ঘৰ পালোহি, আপোনালোকে চাব পাৰে মই লালাৰ ঘৰত আছোঁ। ঐ লালা দা, আপোনালোকে চাব পাৰে সি আহি পায় বন্ধুসকল, সি আহি পাই কৈছে লালা দা বোলে, একে মানে নিজৰ ভায়েককে সেনেকে মাত দিছে, সেইটোহে আচল মৰম আৰু। অঁ, এই আমাৰ লালা দা। বন্ধুসকল, সি আমাৰ ওচৰৰে পইচাটো কষ্ট কৰি হাজিৰা কৰি চলি আছে। সিও ইউটিউব এটা আৰম্ভ কৰিছে বন্ধুসকল। ফোন কৰি কৈ থাকে যে দাদা মোকো এবাৰ কৈ দিবিচোন তোৰ চেনেলটোত সেনেকৈ কৈছিলে। তাৰপিছত মই বোলো হ'ব আৰু বুলি কৈছোঁ। বন্ধুসকল, এইটোহে আচল মৰম মানে। এইবোৰ চব কেমেৰা আগতহে মৰম, বাকী একো নাই। কেৱল পইচাহে চিনি পায়, পইচা বাহিৰে একো চিনি নাপায়। মই এজন ইমান ডাঙৰ ইউটিউবাৰ নহয়, তেওঁৰ পৰা কিবা এটা শিকিম জানিম বুলিয়ে যাওঁ, কিন্তু তেওঁ গুৰুত্বই নিদিয়ে। আৰে ভাই, মোতকৈ আগত তুমি কিবা এটা পাই জানি থৈছা, সেইবাবেতো তোমাৰ ওচৰত যাওঁ। ওচৰৰ পাজৰৰ ল'ৰাখিনি যদি আগুৱাই নিব নোৱাৰা তেনেহ'লে কি কৰিব ইউটিউবাৰ হৈছা? কেৱল ভিডিঅ'বোৰত গোবিন্দ 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 বুলি কৈ থাকিলেই নহ'ব নহয়। যিহেতু মোৰ ৰাগ উঠিয়েই গ'ল, তেনেহ'লে ময়ো মোৰ গুৰুৰ নিচিনা অলপমান ফালিওৱে দিওঁ নেকি, নে কি কোৱা গাইজ? 2025 আধা আধি গুচি গ'ল, কিন্তু অসমৰ পৰা অলগত আধা পাগল জধা মূৰ্খবোৰ শেষ নহ'ল। তাৰে এটা উদাহৰণ হৈছে লালা। এইটো এনেকুৱা এটা লালা, ইয়াক দেখাৰ লগে লগে মোৰ গোটেই দিনটো বৰবাদ হৈ যায় চালা। অসমৰ একমাত্ৰ বুৰ্বকটোৰ নামেই হৈছে লালা। ইস্কো লাগা ডালা তো লাইফ জিংগা লালা। এই অলগত যদি বাপেক হ'ল, দুদিন পিছত তাৰ ল'ৰা ছোৱালীয়ে তাক ক'ব, ঐ লালা মোক কিয় জন্ম দিছিলি চালা? তাৰ বাপেকক মূৰটো বনাইছে। বন্ধুসকল লালাই নতুন চাইকেল এখন ল'লে। এইখন চাইকেল এখন বন্ধুসকল, এই পিছৰ চকাটো সৰু, আগৰ চকাটো ডাঙৰ দেখিছেনে? মই চলাই দিম এটা। নতুন চাইকেলৰ লগত নতুন গেঞ্জিও ল'লে নেকি ঐ লালা? যি গৰমৰ নিচিনাকৈ ভাতগাল ধুছ, তাৰ সলনি যদি ফুটপাথত খাব নোপোৱা মানুহবোৰকে অলপমান দান কৰিলেহেঁতেন, অলপমান পুণ্যকৈ পালিহেঁতেন। গোবিন্দ গোবিন্দ গোবিন্দ। ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। যদি কোনোবা লালা ছাবস্ক্ৰাইবাৰে চাই আছে, জল্দি শ্বেয়াৰ কৰি দিয়া, আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা আৰু ছাবস্ক্ৰাইব এটা কৰিব নাপাহৰিবা। জয় হিন্দ। নমস্কাৰ প্ৰভুসকল, লালাৰ পৰা ইনস্পায়াৰ হয় ময়ো ঘৰতে মেচিন এটা আৱিষ্কাৰ কৰিলোঁ। আহকচোন চাওক কেনেকৈ হৈছে জনাব নাপাহৰিব। লালাৰ পৰা শিকি পেলাই বনাইছোঁ, একদম ঘৰতে বনাইছোঁ।